অকণিহঁত, কালি আমি কি পঢ়িছিলোঁ? স্বৰবৰ্ণ। স্বৰবৰ্ণত কেইটা আখৰ থাকে তোমালোকে গম পালানে? স্বৰবৰ্ণত আমাৰ 11টা আখৰ থাকে। আজি আমি পঢ়িম ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণক আমি ক ফলা বুলিও কওঁ। আমি আৰম্ভ কৰিছোঁ। তোমালোকে আজি মোক ক'বা দেই, ক ফলাখনত কেইটা আখৰ থাকে? প্ৰথমতে আমি লিখিম ক, খ, গ, খ, ঙ, প্ৰথম চ, দ্বিতীয় চ, জ, ঝ, নিয়, মণিয়াত ত, মণিয়াত থ, মণিয়াত দ, মণিয়াত ধ, মণিয়াত ন, দন্ত্যাত ত, দন্ত্যাত থ, দন্ত্যাত দ, দন্ত্যাত ধ, দন্ত্যাত ন, প, ফ, ব, ভ, ম, জ, ৰ, ল, অ-ব, তালিবশ, মণিয়া খ, দন্ত্য খ, হ, হক্ষ, ৰ, ৰ, য়, ব্যঞ্জন ত, অনুস্বার, বিসৰ্গ, চন্দ্ৰবিন্দু। তোমালোকে